হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই আজি আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই আপোনালোকক মোৰ কেনেকৈ স্কিন কেয়াৰ কৰোঁ সেইটো প্ৰডাক্টবিলাক শ্বেয়াৰ কৰি দিম। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে মই ৱাইপছেৰে মোৰ স্কিনটো ভালদৰে ক্লিন কৰি ল'ম। ইয়াৰ পিছত মই মামাআৰ্থৰ উবটান ফেচ স্ক্ৰাবটো লৈছোঁ। এইটো ইয়াৰ প্ৰাইচটো হ'ল 349। স্ক্ৰাবটো হোৱাৰ পিছত মই এতিয়া এটা আইচ কিউব লৈ ল'ম। আইচ কিউব লৈ ভালদৰে মুখখনত লগাই ল'ম। ইয়াৰ পিছত মই মামাআৰ্থৰ উবটান ফেচ মাস্কটো লগাম। এইটোৰ প্ৰাইচটো হ'ল 499। এই মাস্কটো মই ভালদৰে এতিয়া ড্ৰাই হ'ব দিম আৰু প্ৰায় 15 মিনিটছ ৰাখি থৈ দিম।
15 মিনিটছ হৈ গ'ল। এতিয়া মই এইটো ক্লিন কৰি ল'ম। এইটো আপোনালোকে পাৰিলে ৱাইপছেৰে ক্লিন কৰি ল'ব। এইটো এতিয়া ভালদৰে ক্লিন কৰি লোৱাৰ পিছত মই এতিয়া লৰিয়েলৰ চিৰামটো ইউজ কৰিম। এইখিনি ভালদৰে হৈ যোৱাৰ পিছত এতিয়া মই স্কিনটো ভালদৰে মইশ্চাৰাইজ কৰি ল'ম। তাৰ কাৰণে মই মামা আৰ্থৰ এণ্টি পলিউশ্যন ফেচ ক্ৰীমটোৰ ব্যৱহাৰ কৰিম।